So hello and welcome back guys আৰু আজি কথা পাতিম আপোনালোকে কেনেকৈ ফেসবুকত ডেট অফ বাৰ্থ চেঞ্জ কৰিব পাৰিব নিজৰ জন্ম তাৰিখটো কেনেকৈ ফেসবুকত চেঞ্জ কৰিব পাৰিব সেই বিষয়ে কথা পাতিম তো ফাৰ্স্ট অফ অল আপোনালোকে কি কৰিব লাগিব নিজৰ ফেসবুকটো ওপেন কৰি ল'ব আৰু নিজৰ আইডিটো লগইন কৰি ল'ব নিজৰ আইডিটো লগইন কৰি ল'ব তেতিয়া আপোনালোকে ইয়াত টি লাইন দেখা পাই আছে ওপৰত তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ নিজৰ প্ৰফাইলত আহি ইয়াত নিজৰ নামটোত ক্লিক কৰিব নামটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহিব এনে ইন্টাৰফেস আৰু আপোনালোকে কি কৰিব তলপিনে স্ক্ৰল ডাউন কৰি ইয়াত দেখা পাই আছে এটা অপচন আছে এডিট পাব্লিক ডিটেইলছ ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব সো ইয়াত ক্লিক কৰিলে অলপ সময় ল'ব পাৰে আৰু আপোনালোকে ওয়েট কৰিব আহি গৈছে এতিয়া আপোনালোকে কি কৰিব লাগে স্ক্ৰল ডাউন কৰি নিজ তলপিনে আহিব লাগিব তলপিনে আহি পেলাই ইয়াত দেখা পাই আছে এডিট ইউৰ এবাউট ইনফো ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত কৰিলে আপোনালোকৰ যেটো নিজৰ ডিটেইলছ আছে সব ইয়াত পাই যাব তো আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে আহি ইয়াত আপোনালোকে দেখা পাই আছে ডেট অফ বাৰ্থ যেটো আছে কিটো আপোনালোকে ইয়াত এডিট অপচনটোত ক্লিক কৰি দিব বেসিক ইনফো সাইটত এডিট অপচনটোত ক্লিক কৰি দিব ইয়াত ক্লিক কৰিলে আপোনালোকৰ যেটো ডেট অফ বাৰ্থ বা যিকোনো বেসিক ইনফৰমেশন আপোনাৰ যিখিনি আছে সব ডিটেইলছ ইয়াত আহি যাব ওয়েট কৰক ইয়াত আহি গৈছে আপোনালোকৰ বেসিক ডিটেইলছ তো আপুনি কি কৰিব লাগে ইয়াৰ পৰা আপোনালোকৰ যেটো ডেট অফ বাৰ্থ আছে হেতু চেঞ্জ কৰিব লাগে তো সিম্পলি আপোনালোকে কি কৰিব ডেট অফ বাৰ্থৰ যদি মাহটো বদলি চেঞ্জ কৰিব বিচাৰে তে মাহত ক্লিক কৰিব ইয়াত মাহ চেঞ্জ কৰিলে মাহ কৰিব আৰু যদি ডেট চেঞ্জ কৰিব ডেটত ক্লিক কৰিব আৰু যদি ইয়াৰটো চেঞ্জ কৰিব বিচাৰে ইয়াৰটো চেঞ্জ কৰি তলপিনে স্ক্ৰল ডাউন কৰি ইয়াত সেভ বুলি এটা অপচন আছে সেভ অপচনটোত ক্লিক কৰি দিব ইয়াৰ সেভ অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো আছে এটো সেভ হৈ যাব মোৰ ইয়াত চেঞ্জ কৰা দৰকাৰ নাই মোৰ আগৰ পৰা ঠিক আছে সো এনে ধৰণে আপুনি চেঞ্জ কৰিব পাৰে নিজৰ নাম ফেসবুক নিজৰ যেটো ডেট অফ বাৰ্থ হেতু ফেসবুকত সকল মিলি আছো আ ভিডিঅ তেতিয়ালৈকে বাই বাই টেক কেয়াৰ